Bharatiya Janata Party mate thihek pen BJP asong plikepra hini amhang kithek arni pachiton dun si BJP lang fair mondol committee hen pen sitame katalon pedopon labangso amhang kithek arni katalon pon amailong BJP lang fair mondol committee amai pu dorsing rong pi hen pen si mai charipon lapen aluhi aman pen Karbi Anglong aton Mass Council MEC anparta lang fair local MEC Sar Ramsing Timung PNRD Board Chairman Tangjang Terang PWD Board Chairman Longki Be Mohindra Lekthe atum pen chenglok penangan man kedo bang fu bang piatum chitong dun labang so amai long kaduk kawe bang pharopli se armu chitong dun si BJP kebra hini yang deng mahang kethek misen pen BJP lang fair mondol committee sai hemlong ketelon pichun ponlo usi bir tarif dun lo মিউনিচিপাল বোর্ড আরম্ভ করে গোটেই ভারতবর্ষতে তেওঁলোকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি দখলত আছে তাৰ উপৰিও একে ন্যূনতম পৰ্যায়ত সমবায় তথা লেন্স কমিটি লোকে ভাৰতীয় জনতা পাৰ্টি দখলত আছে ঠিক তেনেকৈ ভিলেজ কাউন্সিল আমাৰ ইয়াত ভিলেজ কাউন্সিল হোৱা নাই হ'ব কিন্তু অন্য ঠাইত পঞ্চায়তী ৰাজ বুলি কয় তাতো ভাৰতীয় জনতা পাৰ্টি দখলত আছে আজি আমাৰ কাৰ্বি আংলঙতো ভিলেজ কাউন্সিল হ'ব গৈ আছে MOS চুক্তিৰ মতে ভিলেজ কাউন্সিল হ'ব ভিলেজ কাউন্সিলত তো এতিয়া আমাৰ প্ৰথম পৰ্যায়ত এডহক সরকার বা এডহক কমিটি হব সেই এডহক কমিটির আমার কার্বি আংলং স্বায়ত্ত পরিষদর দ্বারাই স্থাপিত হব প্রথম কাউন্সিলটো তাৰমানে কাৰ্বি আংলং অটোনমাস কাউন্সিলে এপ্রুভ করা কমিটিটোহে ভিলেজ কাউন্সিল চলাব পর্যায়ক্রমে পিছত নির্বাচন পাতিব যেতিয়া নির্বাচন পাতিব তেতিয়াও আমার জয় নিশ্চিত হব গতিকে আজি আমি কাৰ্বি আংলঙতো এটা নিৰ্বাচন নেখেলা আগতে নিৰ্বাচন অংশগ্ৰহণ নকৰা আগতে কাৰ্বি আংলঙত কতো কাৰ্বি আংলং অটোনমাস কাউন্সিলত 26টাৰ ভিতৰত এটা MEC নাই যিদিনা ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তথা ইলেকশন অংশগ্ৰহণ কৰা হৈছে সেইদিনাই 26টাই দখল কৰিলে যিটো পাৰ্টি এটাও MEC নাছিল সেই পাৰ্টি আজি 26টা সমষ্টি বিজেপি দখলত আছে ঠিক তেনেকৈ পৰ্যায়ক্ৰমে তলৰখিনি টাউন কমিটিখিনি মিউনিচিপাল বৰ্ডখিনি লেম্পছৰখিনি সকলো পৰ্যায়তে আজি বিজেপি দখলত আছে গতিকে এটা তেনেকুৱা এটা বৃহৎ এটা দল যি দল অকল নিৰ্বাচন কেন্দ্ৰিক নহয় এখন ৰাষ্ট্ৰ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্য ৰাখি বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শক্তিমান ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যি আজি সপোন দেখিছে আমাৰ এই মহান ব্যক্তিসকলে যাক আমি সদায় স্মৰণ কৰোঁ সেৱা কৰোঁ শ্ৰদ্ধাঞ্জলি দিওঁ সেই ব্যক্তি
वे हमारे कार्यकारिणी के सदस्य और लगभग 8 लाख से ज्यादा बूथ पर जुड़े हुए हमारे करोड़ों कार्यकर्ता बंधु